পাই গ'লোহি ৰঙিয়া। আপোনালোকে দেখি মই মোবাইলটো উলিয়াই লওঁ, ফুল টেংকি কৰি লওঁ, আৰু এতিয়াৰ পৰা পূৰা 4 লাইন আহিব ৰাস্তা। এইটো ৰঙিয়া হয়, ৰঙিয়া টাউন। যোৱা 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 যোৱা। কিমান আহিছে? আৰু আহিব 700 কৰি দিয়ক। বেছি আগে 700 কৰি দিয়ক, হৈ যাব। 700 नहीं जाएगा। जाएगा सर, जाएगा जाएगा চিধাই কৰি আছোঁ ৰ'বা, বাইকটো পৰি যাব নহয়। কি আগত খাম ব'লা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন ব্লগ এইটো। কথা কুকুজা লাগিছে, বহুত ঠাণ্ডা মানে। আৰু আমি এতিয়া পাইছোঁহি, ক'ত পাইছোঁহি নাজানো, ৰঙিয়া। এইটো 4 লাইন দিছোঁ আৰু চিলিগুৰি হাইৱে পূৰা। আৰু ইয়াৰ পৰা বেছি দূৰ নাই, মুতিবলৈ ৰখিছে। আগত গৈ ব্ৰেকফাষ্টটো কৰি ল'ম ক'ৰবাত। ক'ত কৰিবা ব্ৰেকফাষ্ট? হেই কাহা কৰেগা? अच्छा আগত যদি ধৰা পাওঁ পুৰি চব্জি য'তে পায় তাতে খাব হেনো। পূৰা বাইক, সুন্দৰ বাইক এয়া। তো গাইজ, ইয়াত দিবলগীয়া হৈছে ভইচ অভাৰ, কাৰণ মোৰ মাইকটো আছিল বেয়া আৰু 2 দিন ধৰি মই সেইটো মাইকে চলালোঁ। তাৰপিছত মই ছিকিমত গৈ পেলাই মাইক লৈছোঁ। বাকী পিছৰ ব্লগকেইটাত বাৰু ভইচ অভাৰ দিব লাগিব আৰু এটাত, তাৰপিছতো নালাগে কাৰণ মই মাইক ল'লোঁ নতুন তাতে। তো ব'লক এতিয়া আমি আগত ৰখিম খাবলৈ। আপোনালোকে চাই থাকক, ডাইৰেক্ট তাতে লগ পাই আছোঁ খোৱা জেগাত। ইয়াতে খাবলৈ ৰখিছোঁ। জানো এখন কি বুলি কয় জেগাখনৰ নাম। এখেত বহি আছে ইয়াতে পূৰা মগন, এইফালে পূৰা ৰুটি বনাই আছে। যাম আৰু ইয়াৰ কি পালোহি, আখৰা পাইছোঁহি। খাবলৈ সোমাই এয়া বিচনাৰ পৰা কেনেকৈ দেখাম বে, বিচনাখন এনেকৈ দেখাম। ঢেল খাই পৰাহে কথা আৰু। ৱাও, হোৱাট এ ব্ৰেকফাষ্ট। এয়া ব্ৰেকফাষ্ট আহিছে, আধা আধি খালোঁ, আকৌ দেখাইছোঁ। लाभली ब्रेकफास्ट কি लाभली ब्रेकफास्ट जगह শ্ৰীৰামপুৰ বোলে। ফিল আপ কৰিব লৈছোঁ, ফুল টেংকি কৰিব লাগিব। হেই দি যাওক দিয়ক। তো গাইজ, এতিয়া আমি পালোহি শ্ৰীৰামপুৰ আৰু ভোক লাগিছে, একো খোৱা নাই। ফিল আপটোতো কৰি ল'লোঁ, বাইকক পূৰা খুৱাই দিছোঁ। এতিয়া আমি নিজৰ পেটটো মানে ভৰাব লাগিব, নিজকো ফিল আপ কৰিব লাগিব। তো ব'লক আগত কিবা খাই লওঁ। আগত ৰৈ আছোঁ, একেবাৰে য'ত খাম সেইখন হোটেলত লগ পাই আছোঁ। আমি ৰখিছোঁ শ্ৰীৰামপুৰত।
খাবলৈ সোমাইছোঁ দুপৰীয়াৰ খাদ্য খোৱা নাই যে আপোনালোক দেখুৱাই আছোঁ কি দিছে ভাতে অৰ্ডাৰ দিছোঁ বাৰু এয়া খাব দিছে এয়া আলু ভাজি পাপৰ এয়া কি দিছে নাজানো এইটো দালি বুলি জানো পিঁয়াজ নেমু জলকীয়া ভাত এয়া মাংস ধোঁৱা মাৰি আছে এইটো কুকুৰ অঁ তো গাইছ খাই বৈ ওলাইছোঁ বা মোহাৰিবলৈ যোগাৰ লৈ আহিছোঁ বম গৰম উঠিছে তলত চাৰিটামান আছে ৰেল লাইনাৰ তাৰ তলত ৰাইডিং জেকেট তাৰ তলত জেকেট তাৰ তলত আৰু এটা চুৱেট চাৰ্ট কিবা পাতিলে নেকি ভাতটো তুমি চব ভাতটো সজনি চব বনাইছোঁ এখন ৰোৱা নাই ৰ'দ পৰিলে তেনেকুৱা হয় তো গাইছ এতিয়া জাষ্ট শ্ৰীৰামপুৰৰ পৰা ওলাই দিছোঁ খাই বৈ পূৰা পেট পূজা কৰি আৰু এতিয়া গৈ আছোঁ আমি পূৰা শিলিগুৰি ফালে আগত ক'ৰবাত মুতিব মেলিব লাগিলে ৰখিম বাকী আৰু ক'তো ৰখা নহয় আপোনালোকে চাই থাকক আৰু এতিয়া কি কৰিম ন ভইচ অভাৰ দিবলগীয়া হৈছে তাৰ কাৰণে বেয়া নাপাব মোৰ গোটেইকেইটা ভিডিঅ' এনেও ভইচ অভাৰ দিবলগীয়া হৈছে 4টা মাইক খলালোঁ এতিয়ালৈকে এটাতো যদি ভাল মাইক আহিলে যোনটো মই এই চবতকৈ কম দামত কিনিছোঁ এইটোত এনেকুৱা চাউণ্ড কোৱালিটি আহিছে না পিছৰ ভিডিঅ'ত দেখাম বাৰু মই स्ट्रिंग है स्ट्रिंग ठंडा होगा ना हाँ ठंडा छोड़ा मतलब ठंडा नहीं होगा ठंडा नहीं होगा दीजिए दो दीजिए এতিয়া আমি পালোহি ক'ত ধূপগুৰি ধূপগুৰি কি ধূপগুৰি ইয়াতে ৰৈছোঁ অলপ টোপনি হৈ গৈছে বাইক চলাই বাইক দেখাই আছোঁ ৰ'ব এয়া বাইক জেকেট খুলি থৈ দিছোঁ পূৰা আৰু বেছি দূৰ নাই আৰু 150 কিলোমিটাৰ আছে শিলিগুৰি তাৰপিছত ওলাই দিম আৰু তো গাইছ এই জাষ্ট নাও শিলিগুৰি সোমাইছোঁ আৰু এতিয়া আমি চাই আছোঁ হোটেল এই পিছফালে হোটেল এখন আছে তালৈকে গৈ আছোঁ তো ব'লক চাই থাকক ভিডিঅ'টো সুধিয়ে লওঁ ব'লা ব'ল ৰ'বা এইটো ভৰাই লওঁ সুধি মানে লৈয়ে লওঁ যদি কমতে হয় অঁ মই সুধিব লাগে হিন্দীত সুধিছোঁ অসমীয়াত পাহৰিয়ে গ'লোঁ শিলিগুৰিত আছে বুলি অসম নহয় দাদা এইটো পাৰ্কিং ক'ত আছে পাৰ্কিং ক'ত আছে পাৰ্কিং অঁ
ইয়াতে বুজি যে পালে আপুনি रूम मिला कितने लोग दो 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 एक रूम चाहिए हाँ एक रूम चाहिए अलग अलग बेड चलेंगे हाँ दिखा दो ना 200-300 को प्राइस बताइए 1000 रुपये 1000 ठीक है हाँ ठीक बाइक का रीच है क्या यहाँ पे घुसा सकते हैं बाइक अंदर भी डाल सकते हो हाँ ठीक है ठीक फिर तो खाना वाना का खाना वाना तो यहीं से मिलेगा हाँ सब मिलेगा ये कहा देखते खुलेगा তাতকে দেখোন ভালহে পালোঁ এনেই বিচাৰি ফুৰিছোঁ মোৰো খুলি গৈছিলে মোৰ বেগ অনা নাই বেগ আনিম शोरूम का KTM का शोरूम का हाँ इधर भी है उधर और ऊपर चलो ऊपर में चलो नीचे दिखाओ ना लिफ्ट है ना लिफ्ट कंसोल के साथ जाएगा लिफ्ट है कि नहीं এইটোৱে ৰুমটো চাই লওক বহুত ভালেই আছে 1000 টকাত গাইজ জাষ্ট বাইকখন পাৰ্ক কৰিছোঁ ইমান যাম ইয়াত শিলিগুৰিত তাৰপৰা গৈ আছোঁ এজন হোটেলৰ দাদাজন আগে আগে পিছে পিছে গৈ আছোঁ ফ'ল' কৰি বাইকখন দাদাজন মানে মালিকৰ ঘৰত পাৰ্ক কৰি থৈ আহিছোঁ গাইজ এতিয়া আহি হোটেল ৰুম সোমাইছোঁহি এইখন হোটেলৰ নাম হ'ল হাইৱে ইন বহুত ভাল হোটেল কম দামত 1000 টকাত দুটাৰ কাৰণে ভাল ৰুম দিছে ডাবল বেডৰ নাই নাই ভিডিঅ' ৰৈ যোৱা নাই মইহে আহিছোঁ মানে ভিডিঅ'টো চেছ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগত লগ পাম